নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এইটো ভিডিঅ'ত কথা পাতিম যে DME 2008টা পদৰ এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব আৰু কেতিয়া এডমিট কাৰ্ডটো মুকলি কৰা হ'ব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক আৰু চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে আমি আপডেটৰ সৈতে ভিডিঅ'বিলাক বনাই থাকোঁ আৰু আপোনালোকে নটিফিকেশ্যনৰ সৈতে সকলোতকৈ আগত জানিব পাৰিব। DME 2008টা পদৰ এডমিট কাৰ্ড মে' মাহৰ লাষ্টৰ সপ্তাহত মুকলি কৰাৰ কথা আছিল যদি এতিয়ালৈকে মুকলি কৰা হোৱা নাই। তো বন্ধু বান্ধৱীসকল, হয়তো HS হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ পিছত 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত জুন মাহৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আৰু যদি জুন মাহৰ 15 দিনৰ ভিতৰত ডাউনলোড হয় আৰু আপোনালোকৰ হয়তো জুলাই মাহত এক্সামটো অনুষ্ঠিত হ'ব। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি ছাইটৰ পৰা নটিফিকেশ্যন অহা নাই। হয়তো জুন মাহৰ 15 তাৰিখৰ ভিতৰত যদি এডমিট কাৰ্ডটো মুকলি কৰি দিয়া হয়, তেনেহ'লে জুলাই মাহত DME 2008টা পদৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদিও কোনো ধৰণৰ অফিচিয়েলি নটিচ অহা নাই, তো বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'ৰ সৈতে আপোনালোকে জড়িত হৈ থাকক। যদি যেতিয়া অফিচিয়েলি নটিফিকেশ্যনটো আহিব, মই ভিডিঅ' বনাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তাৰ আগতে বন্ধু বান্ধৱীসকল, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ যেতিয়া নটিফিকেশ্যনটো আহিব আমি ভিডিঅ' বনাই আপোনালোকক জনাই দিম আৰু ছাবস্ক্ৰাইব কৰা থাকিলে পোনপ্ৰথমে জানিব পাৰিব।